মাৰে কোনে আছিল নেকি সব ঘুমলাই দিয়ে বইলে পুতা ঘাট এই শব্দ নাই দিব বৰ্তমান উপস্থিত আছোঁ ৰাজমুকুট থিয়েটাৰৰ প্ৰাংগণত আৰু মই ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক তেখেতৰ লগত চিনাকি কৰি দিম আৰু লগতে এইবাৰ কি নাটক আছে গোটেইখিনি আপোনালোকক জনাম তো নমস্কাৰ হয় জনাব আপুনি থিয়েটাৰ আজি আমাৰ 2022-23 নাট্যবৰ্ষৰ আজি আমাৰ নাট্য আৰম্ভ হৈ গ'ল আমাৰ এই বছৰত 3খন নাটকেৰে আমি ৰাইজৰ মাজলৈ আহি আছোঁ আমাৰ জনপ্ৰিয় নাট্যকাৰ ৰাজদীপৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে বিৰিখৰ বিৰিণা আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে ৰাজদীপৰ ৰচনাৰে বকুল ফুলৰ দৰে আৰু এখন আছে যুৱ নাট্যকাৰ ৰঞ্জিত কুমাৰ দত্তৰ বৰফৰ কুকুৰী সেইখনৰ ৰাজেশ ভূঞা পৰিচালনা কৰিব আৰু আমি ইতিমধ্যে আমাৰ যিটো মানে ছ'চিয়েল মিডিয়াই হওক বা অন্যান্য ফালৰ পৰাই হওক আমি বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দুত আছোঁ বিৰিখৰ বিৰিণাক লৈ পেলাই মানে ইতিমধ্যে আমি এটা বিৰিখৰ বিৰিণাৰ শীৰ্ষক ভিডিঅ' গীতটো আমি মুকলি কৰিছোঁ যিটো আমাৰ অসমৰ ৰাইজে বহুত মৰমেৰে আঁকোৱালি লৈছে এনেকৈয়ে আমাৰ নাট্যযাত্ৰা আগুৱাই যোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি যাম ফাৰ্ষ্ট পেণ্ডেল আপোনাৰ ক'ত আছে প্ৰথম পেণ্ডেল আছে আমাৰ পাঠশালাতে উদ্বোধনী হ'ব অনবাৰৰ নিচিনা এইবাৰ পাঠশালাতে উদ্বোধনী হ'ব হয় তাৰিখটো জনাব 18 আগষ্টৰ পৰা আমি পাঠশালাত শুভ মঞ্চ উদ্বোধন কৰিম নাটকৰ হয় আৰু মই আপোনালোকক ইয়াৰে থিয়েটাৰৰ কেইজনমান আৰ্টিষ্টৰ লগত চিনাকি কৰি দি আছোঁ চিনাকি কৰি দিব ওলাইছোঁ আপোনালোকক আৰ্টিষ্ট ৰাজমুকুট থিয়েটাৰৰ বাইদেউ নমস্কাৰ মোৰ নাম সুৰবী কটকী মই আগতেও ৰাজমুকুট থিয়েটাৰ 2 বছৰ আছিলোঁ আৰু এবাৰো আহিছোঁ ৰাইজৰ মৰমৰ দাবীত এইবাৰো ভালকৈ 3খন নাটক খুব সুন্দৰ নাটক গম পাইছোঁ ইতিমধ্যে নাটকৰ কাহিনীবিলাক গতিকে ভালকৈ কৰিবলৈ চেষ্টা কৰিম আৰু আজি দুবছৰৰ মূৰত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত মানে কিবা নষ্টালজিক বুলি কয় যে মানে সৰুতে সেইবিলাক কিন্তু এইখিনিও আমাৰ কাৰণে মেমৰি হৈ গৈছেগৈ ইমান মনত পৰিছে আহোঁতে বহুত মিছ কৰিছোঁ পচন্দক মিছ কৰিছোঁ আমি একেলগে আছিলোঁ একেলগে কাম কৰিছিলোঁ আহোঁতে পাতি আহিছোঁ এইবিলাক কথা যে বহুত বেয়া লাগিছে ধন্যবাদ বাইদেউ পাঠশালাত লগ পাব আপোনাক আমাৰ বহুত ধন্যবাদ তোমালোককো এনেকৈ মোক এখন সুবিধা দিয়াৰ কাৰণে আৰু আপোনালোকক চিনাকি কৰি দিব লৈছোঁ আপোনালোকে সকলোৱে চিনি পায় আজিৰ পৰা কেইমাহমান আগতে আপোনালোকৰ খুব ধুনীয়া এটা ডাইলগ ওলাইছিল তো ছাৰ নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক ভালে আছে আজিৰ পৰা ৰাজমুকুট থিয়েটাৰৰ শুভ নাট্যাৰম্ভ 7ম বৰ্ষৰ বাবে আৰু তাতে আহিছোঁ এই বৰ্ষত আপোনালোকৰ মৰম বিচাৰি আৰু আপোনালোকৰ এটা খুব মানে ফেমাছ ডাইলগ এটা আছে আপুনি ৰাখে হৰি মাৰে কোনে আছিল নেকি সব ঘুমলাই দিয়ে বইলে পুতা ঘাট তো আচলতে এইটো সমগ্ৰ অসমে আগুৱাই লৈছে এই ডাইলগটো আৰু কি জনাব এইবাৰ আহি কেনেকুৱা লাগিছে পাঠশালা ভাল লাগিছে আৰু গোটেই মনত এটা নতুন আশা বান্ধি পেলাই আহিছোঁ আৰু গোটেই ষ্টাফটো সঁচাকৈ ভাল নিশ্চয় ভাল হ'ব ধন্যবাদ